নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে কোনোবা সংগীত অনুষ্ঠানত মই উপস্থিত আছোঁ। নহয়, মই গৈছোঁ বনভোজ খাবলৈ। এয়া দেখিছে ভাগিনজনীয়ে ইমান আনন্দ মনে গানৰ তালে নাচি গৈ আছে। এয়া দেখিছে একেবাৰে এনজয়। প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰি তাইও আনন্দ পাইছে। এয়া আমি আহি গ'লোঁ চন্দ্ৰপুৰৰ খামৰেঙৰ এই পিকনিক স্পটলৈকে। এয়া দেখিছে সঁচাকৈ এটা ধুনীয়া ঠাই এটুকুৰা। এয়া আমি এণ্ট্ৰি পইণ্টত এনেকৈ জাম হৈ গৈছে। এখন কৰি এণ্ট্ৰি কৰি সোমাব দিছে, অকণমান অপেক্ষা কৰিব লগা হৈছে ভিতৰলৈ সোমোৱা। এয়া দেখিছে পৰিৱেশটো অকণমান দেখাই দিছোঁ, যিহেতুকে পাহাৰৰ দাঁতিকষৰীয়া এখন বিলৰ পাৰতে আমি পিকনিক খাম। এয়া দেখিছে সকলোৱে আহিছে। এয়া আহি আমি চব্জি কাটিবলৈ আৰু ব্ৰেকফাষ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰ লগতে আমি চাকি ধূপ জ্বলাই এনেকৈ খানা আৰম্ভ কৰিলোঁ ৰান্ধিবলৈ। আৰু এনেকৈ চব্জি কটাৰ লগতে মই ধুই আছোঁ। এয়া দেখিছে চব্জিবোৰ পানী আনিছোঁ আৰু ধুইছোঁ একেবাৰে। সঁচাকৈ এটা এনেকৈ এনজয় কৰি ভাল লাগে, ভাল এটা পৰিৱেশ আহে। আৰু ৰ'ব পিকনিকত আহি টেঙা নাখালে হ'ব জানো? এয়া আমি কমলা টেঙাৰে এটা জুতিটো পৰম্পৰাটো ৰক্ষা কৰিছোঁ। এয়া দেখিছে দাদা ৰান্ধি আছে, পুৰা এনজয় কৰি আছে, বাইদেউ সেই কৰি আছে। একেবাৰে এটা ভাল পৰিৱেশ। এয়া দেখিছে চন্দ্ৰপুৰে খামৰেং ঠাইটুকুৰাৰ এই বগৰী বাৰী বুলি কয় এইখিনি। পৰিৱেশটো দেখাইছে ইমান বগৰী, আৰু যিহেতুকে বৰদিন আছিল মানুহো যথেষ্ট আহিছিল। ইয়াতে বিলখনতে নাৱেৰে এনেকৈ ঘূৰাই তেওঁলোকেও জীৱিকা এটা সুনিশ্চিত কৰিছে। ইয়াৰ পৰা এইকেইদিন মানুহো যথেষ্ট আহে, নাৱত উঠে। এটা পিকনিকলৈ আহি নাৱত উঠাৰ মানে মজাই বেলেগ। দেখিছে পৰিৱেশটো। আৰু পিকনিকত আহি এনেকৈ ভাগিন ভতিজাসকলে এনেকৈ বেডমিণ্টন খেলিব ধৰিলে। এইবোৰো এটা সুকীয়া মাদকতা আছে। আৰু পিকনিক আৰু নৃত্য বেলেগ আৰু এয়া নানাচিলে নহ'বই, আধৰুৱা যেন হ'ব পিকনিকটো। সেইকাৰণে আমাৰ ওচৰতে খাবলৈ অহা বাইদেউসকল, তাৰে ওচৰৰে স্থানীয় হয় চন্দ্ৰপুৰৰে, তেখেতসকলে পিকনিক খাবলৈ আহিছে। তেওঁলোকৰ নাচৰ লগতে আমাৰো বাইদেউসকল, অৱশ্যে আমিও গ'লোঁ, নাচিলোঁ, ধুনীয়া নৃত্য কৰিলোঁ। তেখেতসকলৰ ট্ৰেডিশ্যনেল এটা নৃত্যভাৱে বড়ো নৃত্য, তেওঁলোকৰ লগত সংগ দিলোঁ আমিবোৰো। ভাল লাগিল, এটা উপভোগ কৰিলোঁ। বাইদেউ নাচি আছে দেখিছেনে আৰনাইখন লৈ। একেবাৰে ধুনীয়া এটা পৰিৱেশ। এটা গতানুগতিক জীৱনৰ পৰা অলপ ওলাই গৈ এনেকুৱা আনন্দ ফূৰ্তি কৰিছোঁ আমিবোৰে। সঁচাই ধুনীয়া এটা পৰিৱেশ। আৰু ৰ'ব এই ঠাইটুকুৰা খামৰেঙৰ সঁচাকৈ ইমান পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পৰিচালনা সমিতিয়ে ৰাখিছে নহয়, সঁচাকৈ ভাল লগা। আপোনালোকেও যাবচোন, ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে নহয়, ঝাৰু মাৰি থৈ দিয়ে। আমি যিহেতু আগতে চাফ চিকুণ কৰি ল'ব লাগে কিছুমান পিকনিক স্পটলৈ গ'লে, ইয়াত ধুনীয়া মানে ঘৰৰ দৰে লাগিছে একেবাৰে। আৰু ইমান যথেষ্ট পিকনিক পাৰ্টি আহিছে যদিও একদম ইমান ডিচিপ্লিনভাৱে খাইছে, কোনো মাৰপিটো নাই, হাইউৰুমিও নাই। কিছুমান অঞ্চলত গ'লে যেনেকৈ হাইউৰুমি, ধুনীয়া পৰিচালনা সমিতিয়ে ধুনীয়া পৰিচালনা কৰিছে। সঁচাই এটা ভাল লগা অনুষ্ঠান। তাৰ লগতে আমি নৃত্য কৰাৰ পিছতে আমি খাবলৈ আহিলোঁ। আমি ধুনীয়াকৈ খালোঁ ল'লোঁ। এয়া দেখিছে টিকলিজনীক ৰিভিউ দি আছে, মজা হৈছে বোলে। সঁচাকৈ খানাটো বহুত ধুনীয়া টেষ্টি হৈছে। কিহৰ কাৰণে বা ইমান পিকনিক ইমান ভাল লাগিছে নহয় খাই। জুতি ল'লেহে গম পাব একেবাৰে। মাংস বনাইছে আৰু নহওক, বন্ধৰ দিনটো ইমান ধুনীয়াকৈ উপভোগ কৰিলোঁ। সঁচাই ভাল লাগিল দিনটো। সকলোৰে পৰিয়ালৰ কিছু সংখ্যৰ লগত উপভোগ কৰি আজি দিনটো সঁচাকৈ ভাল লাগিল। আৰু খোৱা লোৱা হোৱাৰ পিছত এয়া আমি বাচন বৰ্তন ধুবলৈ আৰম্ভ কৰিলোঁ সকলোৱে মিলিজুলি। কেৰাহীটো মোৰ পালত পৰিছে, মোৰ পালত পৰিছে দেখিছে, ধুই আছোঁ একেবাৰে। আৰু ধন্যবাদ সকলোকে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰোঁ। সকলোকে ধন্যবাদ।